নমস্কাৰ স্বাগতম জনাইছোঁ ইণ্ডিয়ান ডিফেন্স আছামিছলৈ। আজি আমি এনেকুৱা এখন এয়াৰক্ৰাফ্ট কেৰিয়াৰ কথা পাতিম যোনখন সম্পূৰ্ণভাৱে স্বদেশী হয় আৰু ইয়াৰ ইমানেই সামৰ্থ্য আছে যদি বিচাৰে সম্পূৰ্ণ চীন দেশক ধ্বংস কৰিব পাৰিব। জাহাজখনৰ নাম জনাৰ আগত আহক আমি জাহাজখনৰ ডিটেইল ৰিভিউ চাওঁ। এই এয়াৰক্ৰাফ্ট কেৰিয়াৰখনৰ লেংথ 262 মিটাৰ হয়। বনোৱা আৰম্ভ হৈছিল 12 আগষ্ট 2013 আৰু 5 বিলিয়ন মানে 500 কোটি টকা প্লেন কৰা হৈছিল যদিও 3.13 বিলিয়ন মানে 23,000 কোটি টকা জানুৱাৰী 2020লৈকে খৰচ হ'ল। ইয়াৰ স্পীড 30 নটছ মানে 56 কিলোমিটাৰ/আৱাৰ আৰু এক্সপেক্টেড ডেট অফ কমিশ্যন মানে নেভিত ইণ্ডাক্ট কৰা হ'ব 2022ৰ ভিতৰত বুলি ধৰা হৈছে। এতিয়া বৰ্তমান সময়ত ইয়াৰ C-12 হৈ আছে। ইয়াত ৱেইট 45,000 মেট্ৰিক টন হয়। ইয়াত MiG-29K দৰে এয়াৰক্ৰাফ্ট প্ৰায় 30খন লগতে 10খন কামোভ KA-31 নতুবা ৱেষ্টলেণ্ড ছিকিং হেলিকপ্টাৰ লৈ যোৱা সামৰ্থ্য হয়। ইয়াত জেনেৰেল ইলেক্ট্ৰিক LM-2500 প্লাছ গেছ টাৰ্বাইনছ অন 2 শ্বাফ্টছৰ দ্বাৰা প্ৰায় 80 মেগাৱাটছ মানে 110,000 HP পাৱাৰ প্ৰডিউচ কৰে। ইয়াৰ গিয়াৰবক্স ইলিকন ইঞ্জিনিয়াৰিঙৰ দ্বাৰা ডিজাইন আৰু ছাপ্লাই কৰা হৈছে। ইয়াত অত্যাধুনিক CMS মানে কম্বেট মেনেজমেণ্ট ছিষ্টেম, টাটা পাৱাৰ ষ্ট্ৰেটেজিক ইঞ্জিনিয়াৰিং ডিভিজন লগতে কলাবৰেশ্যন কৰিছে ৱেপন এণ্ড ইলেক্ট্ৰনিক ছিষ্টেম ইঞ্জিনিয়াৰিং এষ্টাব্লিছমেণ্ট এণ্ড মাৰ্চ ৰাছিয়াৰ দ্বাৰা বনোৱা হৈছে। এই এয়াৰক্ৰাফ্ট কেৰিয়াৰ নাম হৈছে INS বিক্ৰান্ত, ইণ্ডিজিনিয়াছলি ডেভেলপড, সম্পূৰ্ণভাৱে স্বদেশী হয় আৰু ইয়াক বনোৱা হৈছে কোচি চিপয়াৰ্ড লিমিটেডৰ দ্বাৰা। ট্ৰিবিউট মানে শ্ৰদ্ধাঞ্জলি জনাই ইণ্ডিয়ান ফাৰ্ষ্ট এয়াৰক্ৰাফ্ট কেৰিয়াৰ নাম বিক্ৰান্ত ৰখা হৈছে। বিক্ৰান্তৰ অৰ্থ হ'ল কাৰেজিয়াছ মানে সাহসী। এখন এয়াৰক্ৰাফ্ট বনোৱাটো ভাৰতৰ বাবে এটা চেলেঞ্জৰ নিচিনা হৈ পৰিছিল কিয়নো ভাৰতে আজিলৈকে এনেকুৱা কোনো ধৰণৰ ইমান ডাঙৰ প্ৰজেক্ট হাতত লোৱা নাছিল। লগতে এইখন এয়াৰক্ৰাফ্ট এজ পাৰ টাইম শ্বেডুলত বনিছিল কাৰণ আমাৰ ভাৰতৰ এটা বেয়া ৰেকৰ্ড আছিল যে টাইমত ডেলিভাৰ দিব নোৱাৰা। সেইকাৰণে এটা গৌৰৱৰ কথা এইটো এটা। লগতে বহু ধৰণৰ কণ্ট্ৰভাৰ্চিও আহিছিল, মাজতে চুৰ হৈছিল বহু টেকনিকেল ইকুইপমেণ্ট, কিন্তু ইয়াৰ স্বত্তেও ইয়াক সময়ত বনাই শেষ কৰা হ'ল। আৰু আপোনালোকে যদি নাজানে এইখন আমাৰ ফাৰ্ষ্ট ইণ্ডিজিনিয়াছ এয়াৰক্ৰাফ্ট কেৰিয়াৰ হয়, কিন্তু ইণ্ডিয়ান নেভিত আগৰ পৰাই INS বিক্ৰমাদিত্য বুলি আৰু এখন এয়াৰক্ৰাফ্ট কেৰিয়াৰ অলৰেডি আছে আৰু এইখন 1971ৰ পৰাই পাকিস্তানে বহুতেই ভয় খায় বুলি ক'লেও বেয়া নহয়। আৰু সকলোৱে ভাবিব পাৰে ইমান ডাঙৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰ এখন শত্ৰুৱে ছুপাৰছনিক মিছাইল দিও বা কিবা মিছাইল দিও ধ্বংস কৰিব পাৰিব বুলি, কিন্তু সেইটো আপোনালোকৰ সম্পূৰ্ণভাৱে ভুল ধাৰণা। কাৰণ কেতিয়াও এখন এয়াৰক্ৰাফ্ট কেৰিয়াৰ অকলে নাযায়। ইয়াৰ লগত ডিষ্ট্ৰয়াৰ, ডাঙৰ ডাঙৰ নেভেল শ্বিপ, কৰভেটছ, এণ্টি শ্বিপ মিছাইল ছিষ্টেম, ছাবমেৰিন আৰু লগতে এয়াৰক্ৰাফ্ট কেৰিয়াৰত নিজৰ ডিফেন্স এটেক ছিষ্টেম থাকে। লগতে এয়াৰক্ৰাফ্ট কেৰিয়াৰত থকা 30খন ফাইটাৰ জেটে যিকোনো সময়তে শত্ৰুক ধাৰসাৰ কৰিবলৈ সক্ষম হয়। আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল মোক কমেণ্টত জনাব আৰু ভিডিঅ'টো দীঘল নকৰি মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আৰু আগন্তুক দিনলৈ আপোনালোকে আৰু ভিডিঅ' যদি চাবলৈ বিচাৰে ছাবস্ক্ৰাইব কৰিব, কিবা থাকিলে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।